নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পংকজ লিমকালৈ স্বাগতম জনাই দিব ওলাইছোঁ এটা দুৰ্ঘটনাৰ কেন্দ্ৰিক খবৰ। দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু যাৰ পৰিপ্ৰেক্ষিতত থিতাতে নিহত হ'ল দুগৰাকীকৈ লোক। বাহনখনৰ চালক আৰু হেণ্ডিমেন দুয়োগৰাকীয়ে নিহত হৈছে। বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছিল বাহনখনত। আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এই দৃশ্যাংশ হৈছে ৰাজাপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এনেকৈ গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে গাড়ী থকা বাহনখন পথৰ কাষতে থকা এনে খুটাত খুন্দা মাৰে প্ৰথমতে, তাৰপিছতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে থকা গছত প্ৰচণ্ড খুন্দা মাৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে বাহনখনৰ সন্মুখ ভাগ। আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এই গছডালতে গোৱালপাৰা অভিমুখী এই বলেৰো পিকআপ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পৰা প্ৰথমতে পথৰ কাষত থকা খুটাত খুন্দা মাৰে আৰু তাৰ পিছতে এই গছডালত প্ৰচণ্ড খুন্দা মাৰে আৰু যাৰ পৰিপ্ৰেক্ষিতত বাহনখনত থকা দুগৰাকীকৈ লোক নিহত হৈছে আৰু বাহনখন গছত খুন্দা মাৰিয়ে লুটি বাগৰ খাই পৰে পথৰ দাঁতিতে। তাৰে কিছু দৃশ্যাংশই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে আপোনালোকে স্ক্ৰীণত। আৰু পুনৰবাৰ জনাইছোঁ, এই পথ দুৰ্ঘটনাত বাহনখনত থকা চালক আৰু হেণ্ডিমেন দুয়োগৰাকীয়ে ইতিমধ্যে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। থিতাতে নিহত হৈছে তেওঁলোক। আৰু জানিব পৰা মতে আজি পুৱা প্ৰায় 5মান বজাত গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS17C 4880 নম্বৰৰ বলেৰো পিকআপ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজাপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাজাপাৰাত থকা হনুমান মন্দিৰৰ সন্মুখত বিপৰীত দিশত এনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰে আৰু তাৰপিছতে লুটি বাগৰ খাই পৰে। গছত খুন্দা মৰাৰ পৰিপ্ৰেক্ষিতত বাহনখনৰ সন্মুখ ভাগ চেপেটা হৈ পৰে আৰু ইয়াৰ মাজতে দুয়োগৰাকী চালক তথা হেণ্ডিমেন আবদ্ধ হৈ পৰি কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু আজি ৰাতিপুৱাৰ ভাগতে এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে আৰু বাহনখনত কঢ়িয়াই নি থকা হৈছিল আপেল। আৰু এনেদৰে আপেল কঢ়িয়াই নি থকা এই বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজাপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গছত প্ৰচণ্ড খুন্দা মাৰে, যাৰ পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়। আৰু এই পথ দুৰ্ঘটনাত পুনৰবাৰ জনাইছোঁ, চালক আৰু হেণ্ডিমেন দুয়োগৰাকী ইতিমধ্যে নিহত হৈছে। তেওঁলোকে বাহনখনৰ ভিতৰত আবদ্ধ হৈ আছিল। তাৰপিছতে ঘটনাস্থলীত উপস্থিত হোৱা বকো আৰক্ষীয়ে বহু সময়ৰ পিছত এনেদৰে JCB তথা কেৰেঙেৰে বাহনখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চালক তথা হেণ্ডিমেনক। আৰু নিহত চালকজনৰ নাম সমেশ আলী বুলি জানিব পৰা গৈছে, যদিও হেণ্ডিমেনৰ কিন্তু এতিয়ালৈকে পৰিচয় ওলোৱা নাই আৰু হেণ্ডিমেনৰ পৰিচয় এতিয়ালৈকে পোৱা যোৱা নাই। পুনৰবাৰ জনাইছোঁ, চালকৰ নাম সমেশ আলী বুলি জানিব পৰা গৈছে আৰু তেওঁৰ পৰিচয় পত্ৰৰ পৰা জানিব পৰা গৈছে তেওঁৰ নাম